নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা সুন্দৰ ভিডিঅ', য'ত নেকি দেখা পাব গঞাৰাজ্যৰ কিছু ব্যস্ততাপূৰ্ণ মুহূৰ্ত। তেতিয়াহ'লে প্ৰথমতে যাওঁচোন বলক আমাৰ এই সোণোৱালী পথাৰখনলৈকে। ৰঙালী সুৰুজে ভুমুকি মাৰিলে, হাজাৰ হাজাৰ সোণগুটিৰে উপচি থকা এইখনেই হৈছে পথাৰ। কৃষকৰ কষ্টৰ ফলাহাৰ। কৃষকৰ হাতৰ পৰশত নগাভৰু হোৱা পথাৰখন পুনৰ গৰ্ভৱতী হ'ল। হেমন্তৰ পৰশত পথাৰখনে জন্ম দিলে লাখ লাখ সোণগুটি। এতিয়া আৰু কৃষকক কোনে পায়? হাজাৰ ব্যস্ততাৰ মাজতো সোণগুটি চপোৱাৰ বতৰ এতিয়া। এৰা হাড়ক মাটি কৰি, তেজক পানী কৰি, খেতিয়কে কত যে ৰ'দ বৰষুণৰ লগত মেতিয়াৰি কৰি, কিমান যে আশাৰে খেতিটো কৰি থৈছে, নিজৰ গাৰ ঘামক পথাৰৰ বোকাৰ লগত মিহলি কৰি। এতিয়া আৰু খেতিয়কৰ ৰ'বলৈ সময় নাই। গানেই কয় নহয় বোলে খেতিয়কৰ বিশ্ৰাম নাই। সঁচাকৈ জেঠ মাহত মাটি কেইডৰা চহাই থৈছিলহে, আহাৰতে কঠীয়া গুটি সিঁচিব হ'লেই। কঠীয়া সিঁচিবৰ বাবেও আকৌ পানীটোপি চিন্তা। বৰুণ দেৱতাৰ মৰম দয়া উপজিলে ভালেই, নহ'লে আকৌ কোনোবা খাল পিটনিৰ পৰা পানী সিঁচি সিঁচি মৰ। সি যি কি নহওক, অৰুণ বৰুণ দুয়োজন দেৱতাৰে সহায় লৈ খেতিয়কে নিজৰ পথাৰ কেইডৰা সোণোৱালী কৰি ৰূপ দিবলৈ সক্ষম হ'ল। বিচাৰে জাতিকো মোৰ জান, তোমাকে লগত লৈ পলাই গুচি যাম, তোমাকে লগত লৈ পলাই গুচি যাম। ফুল ফুলিছে বসন্তৰ, তুমি জানমণি বহাগত, প্ৰতিটো বহাগতে মহৰম যাচো তোমাৰ অন্তৰত, গুণ গুণকৈ বুমুৰাই ফুলে ফুলে পৰিছে থোপা থোপে নামত। বন্ধু বান্ধৱীসকল, আমাৰ এই দাৱনীসকললৈ মন কৰকচোন। হাতৰ মহতিক খোৱা চলেৰে নিজৰ আপোনজনৰ সকলোবোৰ নাপাহৰিলে। এৰা এনেই ধান কাটিবলৈ মোবাইল লগত অনা নাই নহয় কিবা? আপোনজনৰ খবৰটো ল'বই লাগিব ন। সৌসিদিনা বেলি পৰত পানী অনা নৈৰে ঘাটত, জোকে ধৰিছিলে তোমাৰ ভৰিৰ কণা ফুলত, চিঞৰ মাৰি ধৰিছিলা মোৰেনো হাতত, তেতিয়া কেনে লাগিছিল জানানে বাৰু, বহাগলৈ বাট কি জানি নেচানে। বেলিটোৱেও ৰুদ্ৰমূৰ্তি ধৰি ওলাব ধৰিছে। বেলিৰ এই ৰুদ্ৰমূৰ্তিৰ পৰা অলপ হ'লেও সকাহ পাবলৈ সকলোৱে মূৰত লৈছে একোখনকৈ কাপোৰ। ৰ'দ বৰষুণৰ মাজেৰে অগ্ৰসৰ হ'ব কৃষকৰ কৰ্মময় জীৱন। নকবা মাজনী মাজনী ঐ মোৰেনো পানী পৰা। বন্ধু বান্ধৱীসকল, এই জানলৈ চাওক আকৌ, পুৱাৰে পাৰা হেনো জাল মাৰিয়ে আছে। মাছ লৈহে হেনো আজি ঘৰলৈ উভতিব। টুকি থাকোতে মাজনী মাজনী ঐ হ'বনো পানী লগা জ্বৰ। পুখুৰীত মাছ থাকক নাথাকক দৰকাৰ নাই, তেওঁ জাল মাৰিবই। ঘৰৰ মানুহজনীয়েও দিনটোত পথাৰত ধান কাটি আছে, ৰাতিলৈনো সুদা ভাতকেইটা খায় কেনেকৈ?
এনেকৈয়ে পাৰ হৈছে গাঁৱৰ কৰ্মময় জীৱন। বন্ধুসকল, মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুনকৈ চোৱা